হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ এবাৰতৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকে হয়তো ভিডিঅ'টোৰ থাম্বনেইলটো চাই গম পাইছে আজি কিহৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু আমাৰ অসমীয়াৰ যি পৰম্পৰাগত বিহু ভোগালী বিহু আহি আছে। আমাৰ ইংৰাজী নৱবৰ্ষ যোৱাৰ লগে লগে আমাৰ আকৌ ভোগালীৰ ভোগ উপভোগ কৰিব লাগিব। আমাৰ যি ভোগালীত আমাৰ পিঠাৰ প্ৰয়োজন হয়, তিল পিঠাকে আদি কৰি এই পিঠাৰ বাবে প্ৰয়োজনীয় তিল মই আগৰ ভিডিঅ'ত দেখাইছিলোঁৱেই 14 বিঘা মাটিৰ তিল খেতি। আমি আজি কি পদ্ধতিত তিল মাৰিলোঁ আপোনালোকক সকলোখিনি দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তেন্তে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। এয়া দেখিছে তিল মেলি থৈছোঁ আৰু আপোনালোকে প্ৰয়োজন সাপেক্ষে আমাৰ পৰা তিল নিব পাৰিব, কাৰণ তিল আজিকালি বহুত সংখ্যক লোকে কম খেতি কৰে। তিলৰ খেতিটো আচলতে কম কৰে, সেই গতিকে তিল খেতি কৰিবলৈ আচলতে কৰাটোৱে ডাঙৰ কথা নহয়। কৰি পেলাই তাক আমি আনি আকৌ তাক ৰ'দাই আকৌ তাক কি কয় তিলখিনি সৰাবলৈ বহুতখিনি কষ্ট হয়। সেই গতিকে বহুতে আজিকালি তিলৰ খেতিটো কম কৰে। আৰু আপোনালোকক যদি তিলৰ প্ৰয়োজন হয়, মই ডেছক্ৰিপশ্যনতে কণ্টেক্ট নাম্বাৰ দি দিম। মাঘ বিহুৰ কাৰণে যদি তিল প্ৰয়োজন হয়, বহাগ বিহুৰ কাৰণে যদি তিল প্ৰয়োজন হয়, মোলৈ যোগাযোগ কৰিব পাৰিব। ডেছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম, চাই থাকক ভিডিঅ'টো। স্ক্ৰীনৰ সকলো চাই থাকিব। আপোনালোকে দেখি আছে তিল মৰা নতুন পদ্ধতি, আমি কেনেকৈ তিল মাৰিব পাৰোঁ। যদি আপুনি সৰহকৈ তিল খেতি কৰে 12 বিঘা 13 বিঘা 14 বিঘা, তেতিয়া আপুনি মুঠি কৰি আপুনি তিল খেতি মাৰিবৰ কাৰণে যথেষ্ট সময় লাগিব বা মাটি বহুত পথাৰৰ প্ৰয়োজন হ'ব। গতিকে আপুনি তিল মৰাটো এটা নতুন পদ্ধতি। আপুনি তিলখিনি ডাঙৰকৈ মুঠাকৈ বান্ধি এনেকৈ পাল এখন পাৰি জমা কৰক। কৰি আমি ট্ৰেক্টৰখন ওপৰৰ পৰা ঘূৰাই দিয়ক। তিলখিনি সোনকালে খোৱাত সহায় কৰিব আৰু তিলখিনি মাৰিবৰ কাৰণে মানুহ কম লাগিব। যদি মানুহ কমকৈ হাজিৰা বহুত যাব আপোনালোকৰ, মানুহ বেছিকৈ লগালে। যে মানুহ কমকৈও লাগে আৰু সোনকালে তিলখিনি খৰে। আমি ট্ৰেক্টৰখন খুলি লওক, তিলখিনি মুঠাকৈ চপাই দিয়ক, পাল এখন তলত পাৰি লওক আৰু সকলোৱে এনেকৈ সহায় কৰক। তিলখিনি সোনকালে খোৱাত সহায় কৰিব। ধন্যবাদ। ট্ৰেক্টৰখন প্ৰথমতে আগলৈ, তাৰপিছত পিছলৈ দেখি আছে আপোনালোকে তিলখিনি এনেকৈ বৰ সহায় হয়। এতিয়া আগলৈ পিছত তিল মানে ওপৰলৈ আগলৈ দিব। ডাঙৰ মুঠাখিনি আমাৰ ভাইটিহঁতে আকৌ ট্ৰেক্টৰলৈ চপাই দিব আৰু এনেকৈ তিলখিনি ঘূৰাৰ পাছত ট্ৰেক্টৰখন ঘূৰাৰ পাছত তিলখিনি খৰি সহায় হ'ব আৰু মানুহৰ কষ্ট যথেষ্ট কম হয়। আমাৰ দেৱপতি ভাই লাগি আছে, তিলক ভাই লাগি আছে, চুচৈ লাগি আছে, আমাৰ ঘনকান্ত ৰৈ আছে। খালি ঘনকান্ত ৰৈ আছে, কিন্তু তাৰ কামত লাগি যাব। টিভিত দেখি গ'লে আমাৰ এই মামু নব পূৰা কষ্ট কৰি আছে আৰু সেই ঘুমুকো নব ইতিমধ্যে আমাৰ এই কাম পূৰা লাগি আছে। আজি তিলখিনি কৰিব, বিহুত এইখিনি বিক্ৰী কৰা হ'ব আৰু ইয়াত বিক্ৰী কৰা পইচা আমাৰ কাম কৰা যিখিনি পইচা দিয়া হ'ব, তেওঁলোকৰ পৰিয়াল চলিব, আমাৰো আৰ্থিকভাৱে সবল হ'ল। ধন্যবাদ। হ'ব আকৌ বেক কৰি দিয়ক। আহিবলৈ এতিয়া একো নাই নহয় চাইডত।